তই খাবি নেকি ছাগলী খাবি নেকি আজি খাবি খাবি নাই কোলাই নাখান তই পিছত থ যে মাংস বনাওঁতে এতিয়া মানে কথা এটা বেয়া হৈ গ'ল এইপিনে সূৰ্য দেৱতা মানে পটককৈ প্ৰকোপ হৈ গ'ল আৰু এতিয়া থাকিব পৰা নাই গৰমত আমাৰ তেলি হাঁহৰ মেইন ৰান্ধনি আৰু এডিটৰ লগ পাইছোঁ আজি ক'ত যোৱা হ'ব ক'ত যাব আপোনালোক তেলি হাঁহ আজি কি বনিব দিয়া সেইটো বজাৰতে গম পাম নেকি অ'কে মানে বিয়া পাতিবলৈ হৈ গ'ল মানুহ সেইটোৱে ভাল আৰু দুখিলা লাগিব দেই আখিলা ল'লা ধুই আনিবিগৈ একেবাৰে ইফালে চটা সেই ভাল চটা এইটোৰ পৰা কাটা বগী বগী ওলাই পিনে ঐ আহ তই খাবি নেকি ছাগলী খাবি নেকি আজি খাবি খাবি নাই কোলাই নাখান তই পিছত থ যে ঐ আহ চেক দে মোক খা যদি চেক দে নিদিয় তহঁতি চেক নিদিয় হে জোৰ দে গুটি জোৰ দে কি কৈছ তই আহিলে বজাৰ সমাৰ কৰি আহিলোঁ তাৰপৰা এয়া পূৰা চৰ্টৰ ওপৰলৈ হাঁহৰ ৰঞ্জন লৈ আহিলোঁ গেছ আৰু একদম সাজু ধুনীয়াকৈ পাচলি কাটি আৰু এয়া ৰ'দো নাই আজি সেইকাৰণে বতৰটো ধুনীয়া সেইকাৰণে ভাবিলোঁ কি চৰ্টৰ ওপৰতে আহি ভিডিঅ'টো বনাওঁ ধুনীয়াকৈ ঐ ৰেডি নে তই ছাগলী বনিব আজি অঁ পূৰা খাচী মাংস লৈ আহিছোঁ মেৰিনেট কৰিলোঁ মাংসখিনি অঁ তাৰপৰা এইখিনি কৈ দে আকৌ কি আছে লগতে লগত সেইবোৰ আছে টেঙা ৰচুন আদা পেষ্ট পিঁয়াজ আলু এইটো জলকীয়া পাউডাৰ হালধি এইটো ঘৰুৱা মছলা নিমখ ইমানেই অ'কে
আৰু ইয়াত আমাৰ অইলৰ ছাৰে বনাই আছে টেঙা পানী গৰমত টেঙাৰ পানী চবত ধুনীয়া বনাইছে ন দে চবত অকণমান দে মজা চবত বনাইছে দেই দে চবত অকণমান দে ধুনীয়া বনাইছে দেই ক'ত শিকিলা তুমি আমাৰ এইকেইটা বচ্চা পাৰ্টি তই কেনেকুৱা বনাইছে চবত কেনেকুৱা লাগিলে তহঁতক দিওঁতে চা মই নাপালোঁ দেই আৰু এয়া মাংস বনি আছে আৰু মাংস বনাওঁতে এতিয়া মানে কথা এটা বেয়া হৈ গ'ল এইপিনে সূৰ্য দেৱতা মানে পটককৈ প্ৰকোপ হৈ গ'ল আৰু এতিয়া থাকিব পৰা নাই গৰমত তাকেহে আৰু কি কৰোঁ আমাৰ ইয়া মাংস বনি ৰেডি একদম ধুনীয়া বনাইছে মাংসত আনি ওচৰ পৰা দেখুৱাই দিয়া অলপ তো দেৱা বুলি আজি খাচীকে বনাই খালোঁ আৰু নতুন নতুন ভিডিঅ' বনাম ভালকৈ চাই থাকিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আছোঁ নমস্কাৰ অন্য এটি ভিডিঅ'লৈকে নাজানা চব যোগাৰ কৰি থৈছে এইটো এটা তেলি হোৱা মালিক একোডাল গম নাপায় আলু নাই হালধি নাই ৰান্ধনি নকবি আকৌ বেয়া দেখাই নহয় ৰান্ধনি নকবি বহুত বেয়া শুনাই কথাটো